হেল্ল' এভৰিৱান, মই আজি আহিছোঁ যোৰহাটৰ সৈতে আনন্দমেলা এই বাহিৰ এতিয়া ভিতৰভাগলৈ সোমাই আহিলোঁ। ভিতৰভাগলৈ সোমাই আহি ইয়াত চালোঁ বস্তুসমূহ, আৰু এই বস্তুসমূহ বহুত কমতে পোৱা গৈছে। কাপোৰ কানিৰ পৰা আদি কৰি ঘৰত ব্যৱহাৰৰ সামগ্ৰী আৰু ইয়েৰিং জুৱেলাৰী ছেটসমূহ বহুত কমতে পোৱা গৈছে। আৰু সকলোখিনি চাই মেলি আহিলোঁ ইয়াত উঠিবলৈ। আৰু ইয়াত উঠি কি কৰোঁ চাই থাকোঁ দেই। এতিয়া ভণ্টি আৰু মই উঠি ল'লোঁ ইয়াত, আৰু এখন চলিব লাগিছে আৰু বহুত বেছি ভাল লাগিছে আৰু ভয়ো লাগে দেই। আৰু চিঞৰিছোঁ দেখিছেনে, মানে ভালো লাগিছে আৰু ভয় লাগে এটা কাৰণে অ'টো যে পাই দিব এনেকুৱা নিচিনা হয়। আৰু ইয়াত তলৰ পৰা ওপৰলৈ তললৈ পৰি পেলাই অকণমান উশাহটো বন্ধ হৈ যাব নিচিনা হয়, সেইকাৰণে মানে অলপ ভয় লাগে। আৰু প্ৰথমবাৰৰ কাৰণে উঠিলোঁ এইখনত, নাওখন নিচিনা ঘূৰি থাকে আৰু বহুত বেছি ভাল লাগিলে। আৰু এতিয়া খাই চালে ধোঁৱা ওলোৱা বিস্কুট, মানে বিস্কুটো খালে ধোঁৱা ওলাই যায়। আৰু আজিৰ দিনটো এনেকৈ পাৰ কৰি বহুত বেছি ভাল লাগিলে। আজি ভাল লগা সময়খিনি এটা মিনি ব্লগেৰে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ।